বিচৰাই কাল হ'ল জুবিনৰ বাবে। টকাৰ হিচাপক লৈ আলোচনাৰ পূৰ্বেই জুবিনক হত্যা। জুবিনৰ বেংক একাউণ্টত আছে মাত্ৰ 10 লাখ টকা। ICICI চাৰ্টাৰ্ড বেংকত মাত্ৰ 10 লাখ টকা আছে জুবিনৰ। বছৰত 40খনকৈ বিহুৰ অনুষ্ঠান কৰিছিল জুবিনে। প্ৰতিখন অনুষ্ঠানত মাননি লৈছিল 12 লাখকৈ টকা। 12 লাখকৈ 40খন বিহুৰ অনুষ্ঠান কৰি বছৰত আহে 4 কোটি 80 লাখ টকা। সকলো খৰচ কৰি জুবিনৰ একাউণ্টত থাকিব লাগে 3 কোটি। জুবিনে পলমকৈ জানিছিল মেনেজাৰ সিদ্ধাৰ্থৰ অভিপ্ৰায়। 12 অক্টোবৰত সকলোৰে সৈতে বহি হিচাপৰ আলোচনা আছিল। চিনেমাৰ খৰচ, খাৰঘূলিৰ ঘৰত কিমান খৰচ তাৰো আছিল আলোচনা। কিন্তু আলোচনাৰ পূৰ্বে 19 ছেপ্টেম্বৰত জুবিনক হত্যা কৰা হ'ল।